অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ যিটো লিখিত পৰীক্ষা অহা ছেপ্টেম্বৰ মাহৰ 4 তাৰিখে অনুষ্ঠিত হ'ব লগা আছিলে সেইটো বৰ্তমান পোষ্টপন কৰা হৈছে আৰু মোৰ তাত ডিএমইৰ অফিচৰ ফালৰ পৰা অহা এখন নোটিছ আছে নোটিছখনত কোৱা হৈছে যে আপোনালোকৰ লিখিত পৰীক্ষাটো কিয় পোষ্টপন কৰা হৈছে আজিৰ এই ভিডিঅ'ত মই আপোনালোক সকলোবোৰ কথা ভালদৰে বুজাই দিম কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম যাতে আপোনালোকে সদায় এনেকুৱা আপডেটৰ ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে এতিয়া আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো চাওক এইখন হৈছে ডিএমইৰ অফিচৰ ফালৰ পৰা অহা কনফিডেন্সিয়েল নোটিছ আৰু এই নোটিছখন আহিছিলে আপোনালোকৰ 24/8/2022 তাৰিখে আৰু এই নোটিছখন আহিছিলে এই তলত থকা 17খন জিলাৰ ডিসি সকললৈ কাৰণ এই 17খন জিলাতে আপোনালোক সকলোৰে অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছিল কিন্তু ইয়াতে যদি আপোনালোকে চাই যেটো 4/9/2022 তাৰিখে সানডে 2:30 পৰা 4 বজালৈকে আপোনালোকৰ এই 17খন জিলাত যেটো এক্সাম অনুষ্ঠিত হ'ব লগা আছিল সেইটো পোষ্টপন কৰি দিয়া হৈছে কাৰণ আপোনালোকে যদি চাব যায় আমাৰ যেটো SLRC আছে মানে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন তেওঁলোকৰ এটা অলৰেডি যেটো এক্সাম আছে সেইটো চলি আছে আপোনালোক সকলোৱে গম পায় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো ইন্টাৰভিউ আছে সেইটো চলি আছে যাৰ বাবে বৰ্তমান স্বাস্থ্য বিভাগৰ যেটো পৰীক্ষা আছে গ্ৰেড 4 পদসমূহৰ সেইটো পোষ্টপন কৰা হৈছে আৰু বৰ্তমান নতুন তাৰিখ দিয়া নাই যে আপোনালোকৰ লিখিত পৰীক্ষাটো কেতিয়ালৈকে অনুষ্ঠিত হ'ব কিন্তু মুখ্যমন্ত্ৰী ছাৰে জনাই থৈছে যে পূজাৰ পিছত আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু পূজাৰ পিছতো যে অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব হেয়া এতিয়া আমাৰ অসমৰ স্বাস্থ্য বিভাগৰ উচ্চ পদবী বিষয়া আৰু আমাৰ অসম চৰকাৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰেহে জানিব যে স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাটো যে পূজাৰ পিছত অনুষ্ঠিত হ'ব বুলি কৈছে সেইখিনি কিমান দূৰলৈ সঁচা আৰু মই ভাবো চৰকাৰে যদি স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ যেটো লিখিত পৰীক্ষা আছে সেইটো এনেকৈ পোষ্টপন কৰি থাকে তেওঁলোকে যদি পাতিব নোৱাৰে তেনেহলে এখন তেওঁলোকে ডাইৰেক্ট নোটিছ দি দিব লাগে যে স্বাস্থ্য বিভাগৰ গ্ৰেড 4ত যিমানখিনি পদ আছিল সেই গোটেইখিনি কেনসেল কৰা হৈছে আৰু এতিয়ালৈকে কিয় এক্সামটো পাতিব পৰা নাই মই সেইটো কথা বুজি পোৱা নাই বাৰু এটা এক্সাম চলি আছে তথাপিতো যদি আপোনালোকে চাই মাজত বহুদিন সবাই ৰৈ গৈছিল আপোনালোকে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিলে হয় কিন্তু আপোনালোকে বৰ্তমানলৈকে পৰীক্ষাটো অনুষ্ঠিত নকৰিলে আৰু যেহেতু এইখন কনফিডেন্সিয়েল নোটিছ হয় এই নোটিছখন কিন্তু আপোনালোকে অসমৰ স্বাস্থ্য বিভাগৰ অফিচিয়েল ৱেবছাইটত নাপাব আৰু চৰকাৰে যে বাৰে বাৰে এনেকৈ অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো পোষ্টপন কৰি আছে এই বিষয়ে আপোনালোকে কি ভাবে হেয়া কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো ধন্যবাদ